হেল্ল' ভিউৱাৰ্ছ, এতিয়া কঁঠালৰ বতৰ, গতিকে আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কঁঠালৰ মুচিৰ আচাৰ ৰেচিপি। হওকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। কঁঠালটো মই বাহিৰৰ বাকলিখিনি গুচাই ভিতৰৰ গুটিটো ভালকৈ গুচাই লৈ সিজাই লৈছোঁ। তাৰ পাছত মই হালধি নিমখ সানি ৩-৪ ঘণ্টামান ৰ'দত শুকাই লৈছোঁ। আদা নহৰু মই এনেধৰণে কাটি ৰ'দত শুকুৱাই লৈছোঁ। 2টা জলকীয়া লৈছোঁ। নহৰু অপশ্যনেল হয়, আপোনালোকে এইটো স্কিপো কৰিব পাৰে। মছলা মই গোটা জিৰা 2 চামুচ লৈছোঁ, চফগুটি 1 চামুচ লৈছোঁ, আজৱাইন আধা চামুচ লৈছোঁ, মিঠি গুটি আধা চামুচ লৈছোঁ, বগা সৰিয়হ 1 চামুচ লৈছোঁ, ক'লা সৰিয়হ আধা চামুচ লৈছোঁ। আৰু মই আচাৰখিনি ভাল দেখিবলৈ কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। মিডিয়াম কাপেৰে 2 কাপ সৰিয়হ তেল লৈছোঁ। গোটা মছলাখিনি এতিয়া মই এখন পেনত ভাজি ল'ম। ইয়াৰ বৰণ ৰঙচুৱা হৈ গ'লে মই ইয়াক নমাই থৈ ঠাণ্ডা হ'বলৈ দিম। মছলাখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত মিক্সিং জাৰ এটাত লৈ ল'ম। এতিয়া আমি গ্ৰাইণ্ড কৰিম। একেবাৰে মিহি নকৰিব, দেখুৱাইছোঁ আপোনালোকক। এতিয়া কেৰাহী এটাত 2 কাপ তেল গৰম হ'বলৈ দিম। গৰম হৈ যোৱাৰ পাছত মই গেছটো অফ কৰি তেলখিনি ঠাণ্ডা হ'বলৈ দিম। আচাৰত অলপ তেল বেছিকৈ লাগে, তেল বেছি হ'লেহে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। কেৰাহীৰ তেলখিনি ঠাণ্ডা হৈ পৰিছে। এতিয়া মই জুইখিনি ল' ফ্লেম কৰি লওঁ আৰু ইয়াতে কঁঠালখিনি বাকি দিম। আৰু শুকাই লোৱা আদা নহৰু জলকীয়াখিনিও ইয়াতে একেলগে লৈ লওঁ। গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি দিছোঁ। হালধি গুড়ি দিছোঁ। হালধি গুড়ি আগতেও ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে এতিয়া হালধিৰ পৰিমাণটো কমকৈ দিছোঁ। এতিয়া অলপমান নিমখ লৈ ল'ম। নিমখো আগতে ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ইয়াতে এতিয়া নিমখৰ পৰিমাণ কমকৈ দিছোঁ। ৰঙা জলকীয়াৰ গুড়ি লৈছোঁ। এইখিনি দিলে আচাৰটো দেখিবলৈ ভাল হয়। এতিয়া 1-2 মিনিট সময় ভালকৈ মছলাখিনি মিলাই লৈছোঁ। মছলাখিনি ভালকৈ মিলি গৈছে। এতিয়া মই ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ দিম। ভিনেগাৰৰ সলনি আপোনালোকে নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। আচাৰখিনি ৰেডি হৈ গৈছে। এতিয়া এই বটলত ভৰাই নথওঁ, ভালকৈ ঠাণ্ডা হ'বলৈ এনেকৈ কিছু সময়ৰ কাৰণে ৰাখি দিম। আচাৰখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত কণ্টেইনাৰ এটাত এনেকৈ ৰাখি দিম। মাজে মাজে ৰ'দত দি থাকিব, যাতে আচাৰৰ তেল মছলাখিনি আচাৰত লাগি থাকে। যদি ৰেচিপিটো ভাল লাগিছে, আপোনালোকেও এনেকৈ বনাই চাব পাৰে। কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।